নমস্কাৰ, মই পল্লৱীয়ে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু নিশ্চয় আগৰকেইটা ভাল পাইছে বুলি আশা থাকিল। ভাবিছে চাগে এইটো বাট ক'ৰ হয়, মই কি দেখাই আছোঁ। হয়, এইটো এটা একেবাৰে নতুন বাট, য'ত হ'বলৈ গৈ আছে ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। তাৰে বোলো কেনেকুৱাকৈ আয়োজন হৈছে চাবলৈ সেইদিনাখন গ'লোঁ। কাৰণ এইবাৰ আমাৰ ঘৰৰ কাষতে হৈছে, কাষত বুলিবলৈ মানে তেজপুৰতে হৈছে আৰু জামুগুৰি হাটত। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ মানে ঢলাইবিল নাহৰবাৰী পথাৰত। মোৰ বৰ ভাল লাগে এই অধিৱেশনখন। প্ৰতি বছৰে এই অধিৱেশনখনৰ কাৰণে বাট চাই থাকোঁ। যাবলৈ নোৱাৰোঁ বাৰু বহুত দূৰত হ'লে, কিন্তু প্ৰায় ৩-৪বাৰমানতো মই গৈছোঁৱেই। ঘৰৰ ওচৰতে হ'লে নিশ্চয় মই যাওঁৱেই। এয়া হ'ল মোৰ লাইখুটা পতাত কিন্তু বহুত মানুহ আহিছিল। এই অধিৱেশনখনৰ কাৰণে মানে সকলো আগ্ৰহেৰে বাট চাই থাকে। কিমান ডাঙৰ পথাৰ চাওকচোন। ভকতৰ আগমনে এই ঠাইখন বহুত পবিত্ৰ হৈ যায়। বহুতো মানুহ আহিয়ে আছে, চায়ে আছে কিমান দূৰ কাম আগবাঢ়িছে। কাৰণ তেওঁলোক দায়িত্বত থকা মানুহ আৰু কাম লাগিয়ে আছে। এইফালে কি কঢ়িয়াই আছে ট্ৰেক্টৰে। মাটিখিনিওতো ভাল কৰিব লাগিব, কাৰণ পথাৰৰ মাটিহে। কাম এতিয়াও বহুত বাকী আছে, বহুতখিনি আছে। তথাপি লাহে লাহে এতিয়াৰ পৰা কৰিলেহে হ'ব। কাৰণ ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত যিহেতু হ'বলৈ গৈ আছে, মাজত মাত্ৰ এমাহেই আছে। মূল সভা মানে য'ত অধিৱেশনখন হ'ব সেয়া, আৰু এয়া নামঘৰ প্ৰতিষ্ঠা কৰিছে। বৰ ভাল লাগে যেতিয়া সম্পূৰ্ণ হৈ যায় নহয়। আৰু আমি যাওঁতে পৰিৱেশটো দেখিছেনে, মানে সূৰ্য ডুবু হৈ আছে ন, সেইটো টাইমতে গৈছে। ইমান ভাল লাগিছে দেখি। ইয়াত সকলো মানুহে মানে সকলো নিজৰ কাম এৰি লৈ ইয়াত লাগিবলৈ আহে। কি ভাল লগা পৰিৱেশ, কিমান ডাঙৰ। তেতিয়াতো ইয়াত ভৰি দিবলৈ জেগা নোহোৱা নিচিনা হৈ যায়, কাৰণ কিমান দূৰ দূৰণিৰ পৰা এই অনুষ্ঠান ভাগলৈ মানুহ আহে। ভকতৰ আগমনে এই জেগাকণ সঁচাই বৰ ধুনীয়া হৈ পৰে। নিশ্চয় আপোনালোকেও আহিব, কাৰণ এই অনুষ্ঠানটো সকলোৱে অতি আগ্ৰহেৰে ৰখি থাকে। ধন্যবাদ।